মই সদায় সঁচা কথা কওঁ, চিধা কথা কওঁ, মিছা কথা নকওঁ। এটা কথা গম পাইছে নাই, মই কামাখ্যা মন্দিৰত আছো, মই কি গাই আছো, ইয়ালি গাই আছো। আৰু এটা কথা কওঁ, এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰিছো, যেতিয়া ইয়ালি খুব হিট আৰু গোটেইখন ফাটি আছে, গোটেই বম্বে চম্বে মানে। এতিয়া বম্বেত গণপতি পাতিছে, গণপতি উৎসৱ, তাতো বিৰাট ডাঙৰ। আমাৰ ইয়াত যেনেকে আমাৰ দুৰ্গা পূজা হয়, তাত 10 দিন 12 দিন হুলস্থুল হৈ যায়। আৰু তাত মই দেখিলো গণপতি উৎসৱ চলি আছে, তাত ইয়ালি বাজি আছে। তেতিয়া মই ভাবিলো এটা কথা যে মিউজিক, সংস্কৃতি, কালচাৰ, ইয়াৰ কোনো জাতি ধৰ্ম ভগৱান নাই। ইটছ এ ষ্ট্ৰেইট থিং। এইটো এটা খুঁটাৰ নিচিনা, এটা খুঁটা এজোপা গছৰ নিচিনা, ই মেলি দিয়ে খালি।